নমস্কাৰ বন্ধুসকল, স্বাগতম টু মাই চেনেল। অসমত যদি এতিয়া ইউটিউবৰ আটাইতকৈ পপুলাৰ কণ্টেণ্ট আছে সেয়া হৈছে ব্লগিং আৰু দ্বিতীয়তে ৰ'ষ্টিং। বৰ্তমান অসমত ক'ব গ'লে প্ৰায়ভাগ জনপ্ৰিয় ইউটিউবাৰৰে এটা ছেকেণ্ড ব্লগিং চেনেল আছে। এতিয়া কথাটো হ'ল যে ব্লগিং চেনেলবোৰ ইমান পপুলাৰ কিয়? আমিও বাৰু ব্লগিং চেনেল খুলি কিনে ছাকচেছফুল হ'ব পাৰিম নেকি? গোটেই কথাখিনি কম, ভিডিঅ'টো শেষলৈ চাই থাকক। ব্লগিং বহুত ধৰণৰ আছে, যেনে মটো ব্লগিং, ট্ৰেভেল ব্লগিং, লাইফষ্টাইল ব্লগিং, ফুড ব্লগিং আৰু বহুতো। আৰু ব্লগিঙত ইমান অডিয়েঞ্চ বেছি হোৱাৰ মূল কাৰণটো হৈছে আমাৰ কিউৰিয়চিটি আৰু ৰিলেটিবিলিটি। ব্লগ এটাত আমি বহুতো নতুন বস্তু দেখিব পাওঁ, নতুন ঠাই দেখিব পাওঁ, স্পেচিয়েলি ট্ৰেভেল ব্লগবোৰত। ঠিক তেনেদৰে লাইফষ্টাইল ব্লগবোৰো একে। চেলিব্ৰিটি এজনে যদি ব্লগ চেনেল এটা খোলে আমি নিশ্চয় চাম, বিকজ অফ কিউৰিয়চিটি, যে তেওঁলোকৰ ডে টু ডে লাইফষ্টাইলবোৰ কেনেকুৱা। ঠিক তেনেদৰে আমি এজন নৰ্মেল মানুহৰো লাইফষ্টাইল বা ফেমিলি ব্লগিং চাম, যদি আমি তেখেতৰ লাইফষ্টাইলৰ লগত কিবা ৰিলেট কৰিব পাৰোঁ। ফেমিলি ব্লগিং বা লাইফষ্টাইল ব্লগিং কৰিবলৈ গ'লে আপোনাৰ লাইফটো যে একদম চেলিব্ৰিটি বা কিবা তেনেকুৱা ধৰণৰ হ'ব লাগিব তেনেকুৱা নহয়। তাৰ এটা বেষ্ট এক্সাম্পল হৈছে মনোজ ভাই। কিন্তু এইবোৰৰ উপৰিও মানুহে ব্লগিং চাই ভাল পোৱাৰ মেইন কাৰণটো হ'ল যে আমি নিজতকৈ বেছি বেলেগ কি কৰিছে, ক'ত গৈছে, কি খাইছে সেইবোৰ চাই আৰু তাৰ লগত নিজক কম্পেয়াৰ কৰি ভাল পাওঁ। কাৰণ আমি মানুহ। শুনাত অলপ বেয়া যেন লাগিলেও দিছ ইজ ফেক্ট। মানুহ সামাজিক প্ৰাণী, চ' দিছ ইজ ভেৰি কমন। খতম, বাই বাই, টাটা, গুড বাই, গয়া। বৰ্তমান অসমত টপ ব্লগাৰ বুলি ক'লে ইন টাৰ্মছ অফ ভিউ, ছাবস্ক্ৰাইবাৰ আৰু পপুলাৰিটি আমি মাত্ৰ দুজনকে চিনি পাওঁ। সেয়া হৈছে ডিম্পু বৰুৱা আৰু বিকাশ চেত্ৰী, আৰু দুয়োজনে ট্ৰেভেল ব্লগাৰ। আৰু যিহেতু ট্ৰেভেল ব্লগবোৰত নতুন ঠাই আৰু তাত কেনেকৈ যাব পাৰে সেইবোৰ দেখুওৱা হয়, চ' সেইবোৰ মানুহে চোৱাটো স্বাভাৱিক। কিন্তু মনোজ ভাইৰ কণ্টেণ্ট এই দুজনকে সম্পূৰ্ণ সুকীয়া। তেওঁৰ প্ৰায়ভাগ ব্লগতে আমি দেখা পাওঁ এটা সাধাৰণ কেঁচা ঘৰ, তেখেতৰ দৈনন্দিন জীৱন আৰু তেওঁৰ কেইজনমান বন্ধু। ট্ৰেভেল ব্লগ তেখেতৰ চেনেলত আছে যদিও সেয়া খুবেই কম, আৰু তেওঁৰ মেজৰিটি অফ ব্লগ ফেমিলি ব্লগতে পৰে। কিন্তু তথাপিও তেখেতৰ এভাৰেজ হৈ লাখৰ ওচৰত, আৰু ইয়াৰ এটা মেইন ৰিজন হৈছে তেখেতৰ চিম্পল লাইফ। আন ব্লগিং চেনেলবোৰতকৈ মনোজ ভাই ব্লগৰ এইটো আটাইতকৈ ইউনিক ফেক্টৰ। এটা সৰু পৰিয়াল, কেইজনমান বিশ্বাসী বন্ধু আৰু এজনী কণমানি, এই আটাইখিনি হৈছে তেখেতৰ ব্লগিঙৰ একোটা কেৰেক্টাৰ বা চৰিত্ৰ। আৰু প্ৰত্যেকজন আমাৰ নিচিনা সাধাৰণ মানুহে তেখেতৰ ব্লগবোৰত আমি ক'ৰবাত নহয় ক'ৰবাত নিজক বিচাৰি পাওঁ, আৰু এয়া হৈছে তেখেতৰ ছাকচেছৰ এটা ডাঙৰ ৰিজন। কিন্তু তেখেতৰ ছাকচেছৰ মেইন ৰিজনটো হৈছে কষ্টৰি। মনোজ ভাইও এইটো কথা ভালদৰে জানে যে কিছ ইজ ইকুৱেল টু ক্লিকছ। আমি সকলোৱে কণমানি এজনী ভিডিঅ' দেখালে বা তাই কৰা কাৰ্যকলাপবোৰ দেখালে ভিডিঅ' চোৱাৰ প্ৰবেবিলিটিটো বহুত বেছি হয়। আফটাৰ অল কণমানিবোৰকনো কোনে ভাল নাপায়। আৰু এই পইণ্টটো মনোজ ভাইয়ে বহুত ধুনীয়াকৈ ইউটিলাইজ কৰিছে, পুটিং হিজ ডটাৰ ইন থাম্বনেইল, টাইটেল এণ্ড ভিডিঅ'। আৰু শেষত তেখেতৰ ছাকচেছৰ মেইন ৰিজন হৈছে কনচিষ্টেঞ্চি। মনোজ ভাইয়ে এতিয়া সপ্তাহত মিনিমাম 5টা ভিডিঅ' দিয়ে, যিটো দেখাত সহজ যেন লাগিলেও বাস্তৱত ইমান সহজ নহয়। গতিকে চিম্প্লিচিটি আৰু কনচিষ্টেঞ্চি এই দুটাৰ সহায়তো আপুনি ঘৰতে বহি কিনে ইউটিউবত ভিডিঅ' বনাই ছাকচেছফুল হ'ব পাৰে। আৰু তাৰ এটা বেষ্ট এক্সাম্পল হৈছে মনোজ ভাই। ছাকচেছফুল ব্লগাৰ হ'বলৈ আপুনি যে বাহিৰে ফুৰিবই লাগিব আৰু নতুন ঠাই দেখুৱাই ভিডিঅ' বনাবই লাগিব তেনেকুৱা কোনো ফিক্স ৰুল নাই। চ' আজিলৈকে ইমানে, আকৌ লগ পাম নেক্সট ভিডিঅ'ত। তেতিয়ালৈকে টাটা, বাই বাই। ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাব, পাৰিলে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।